নদীৰ সৈতে মানুহৰ খুব পুৰণি সম্পৰ্ক। আমি সিন্ধু সভ্যতাৰ কথা কওঁ, ব্ৰহ্মপুত্ৰ সভ্যতাৰ কথা কওঁ। নদীৰ পাৰতেই সভ্যতাই জন্ম লয় আৰু নদীক আমি মানুহে যেতিয়ালৈকে জীয়াই ৰাখিম তেতিয়ালৈকে মানুহো জীয়াই ৰাখিব। গতিকে ইয়াত উপস্থিত থকা সকলোৱে সংকল্প লওক, আমি নদীক যাতে আমি লেতেৰা নকৰোঁ। আমি যদি শৰাইঘাটৰ দলঙেৰে যদি আমি আহি আছোঁ, খোৱা পানীৰ বটলটো আমি যাতে ব্ৰহ্মপুত্ৰৰ বুকুলে পেলাই নিদিওঁ আৰু আমি ল'ৰা ছোৱালীকো যাতে আমি সেই ধৰণৰ আমি সংস্কাৰ দিয়াৰ চেষ্টা কৰোঁ। সংস্কাৰ মানে অকল ধৰ্মীয় সংস্কাৰেই নহয়, আচৰণৰ সংস্কাৰ। অকল কোনোবা গুৰু এজনক দেখিলে ভৰি চুই সেৱা কৰাটোৱেই সংস্কাৰ নহয়। আমি প্ৰকৃতিৰ অনুকূলে আমি কিমান সংস্কাৰ দিব পাৰিছোঁ ল'ৰা ছোৱালীক, সেয়েহে ডাঙৰ কথা। আৰু আমি বিশ্বাস কৰোঁ জীৱন শিলা আৰু নৈ সমাৰোহে মানুহক প্ৰত্যেক বছৰেই এনেকুৱা কিছুমানে অনুভৱ দিয়াৰ চেষ্টা কৰি আহিছে আৰু সেই অনুভৱবিলাক যদি মানুহে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে, তাতেই জীৱন শিলা নৈ সমাৰোহৰ সফলতা। জয়ন্ত হাজৰিকাৰ এটা মোৰ খুব প্ৰিয় গান, নতুন আশা চিনেমাখনৰ গান, হেমন্ত দত্তৰ ৰচনা। Bye.